Hello everyone, মই ৰাগিনা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থাকক সুস্থ থাকক এইটোৱে লকডাউন মানে মিনি লকডাউন আৰু লকডাউন চলি থাকিব কোভিড চলি থাকিব তাৰ মাজতে আমি আমাৰ কাম কৰি যাব লাগিব না কোনো প্ৰবলেম হৈছে বাৰু লকডাউনৰ কাৰণে ক'তো ওলাব পৰা নাই সেইটো প্ৰবলেম হৈছে বাৰু তথাপিতো আমি আমাৰ কাম কৰিবই লাগিব আৰু আমি সবৰ কাম কৰিয়ে আছো বাৰু এনেও তো সেইটো ভাবি আজি মই আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে লেডিজ সকলৰ কাৰণে স্পেচিয়েল কিয়নো আমাৰ অসমীয়া জীয়াৰী হওক বোৱাৰী হওক সকলোৰে কাৰণে মেখেলা চাদৰটো মানে মৰমৰ হয় আৰু বহুত মৰমৰ আৰু ধৰক ৰেগুলাৰ হিচাপত ইউজ নকৰিলেও পূজা হওক বিহু হওক বা ধৰক বিয়া হওক তেনেকুৱা অৱস্থাততো আমাৰ অসমীয়া জীয়ৰী বোৱাৰীৰ কাৰণে মেখেলা চাদৰ এযোৰ লাগিবই আৰু যেনেকৈ নহওক ময়ো ৰেগুলাৰ ইউজ নকৰোঁ বা যেতিয়া বিয়া হওক বা বিহু হওক বা তেনেকুৱা কিবা অকেজন হওক মেখেলা চাদৰ এযোৰ লাগিবই আৰু তাৰ আগে দৌৰা লাগে কি ট্ৰেণ্ডত আছে এতিয়া কোনটো ডিজাইন ট্ৰেণ্ডত আছে তেনেকুৱা বুলি দৌৰা লাগে মানে মোৰ বা এজনী আছে তেখেতৰ নিজৰ ষ্টক আছে আৰু বাজনীক মই ক'লোঁ যে আপোনাৰ তাত কি ষ্টক আছে আপুনি মোক ভিডিঅ' পঠাওক মই মোৰ অডিয়েঞ্চক দেখাম বৰ্তমান কি ট্ৰেণ্ডত আছে বুলি তো সেনেকৈ আছে বা মোক ধুনীয়াকৈ ভিডিঅ' কৰি পঠিয়ালে আৰু মই এতিয়া আপোনালোকৰ ওচৰত সেইখিনি লৈ আহিছোঁ গতিকে বলক বেছি দেৰি নকৰি কিনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 2 3 ষ্টাৰ্ট গো এইযোৰ ৰেড কালাৰ খুব ধুনীয়া মিক্স পাটৰ গুণা ৱৰ্ক মেখেলা চাদৰ হয় আৰু ইয়াতে দেখিছে গুণা ৱৰ্ক কৰা আছে আৰু লগতে গুণা ৱৰ্কৰ মাজত ৰয়েল ব্লু আৰু গ্ৰীনেৰে মিনা কৰা আছে খুব ধুনীয়া কালাৰ কম্বিনেশ্যনটো এইখিনি হৈছে চাদৰৰ আঁচলটো আৰু গোটেই চাদৰখনতে এনেকৈ এটা ডাঙৰ লাইন আৰু তিনিটা চাৰিটা সৰু সৰু বুটাকে গোটেই চাদৰখনতে ৱৰ্ক কৰা আছে খুব ধুনীয়া গল্ডেন এণ্ড গ্ৰীণ ব্লু মিনা ৱৰ্কত ৱৰ্ক কৰা আছে খুব ধুনীয়া হয় আৰু এইকেইটা হৈছে ছাইড পটিকেইটা কাপোৰযোৰ বহুত সফ্ট হয় আৰু এইখন হৈছে মেখেলাখনো চাওক আপোনালোকে খুব ধুনীয়া হয় বহুত ওপৰলৈকে ফুল আছে এইখিনি মেখেলাৰ তলৰখিনি সেম চাদৰ নিচিনাকৈ ফুল আছে বহুত ওপৰলৈকে আছে এইটো ব্লাউজ পিচটো চিম্পুল হয় হাতত এটা ছাইড পটি থাকিব এযোৰ পেৰট কালাৰ খুব ধুনীয়া মিক্স পাটৰ যোৰা হয় আৰু ইয়াতে দেখিছে ৰেড আৰু অকণমান ডাৰ্ক গ্ৰীণৰে ইয়াতে মানে মিনা কৰা আছে গোটেই হেভি হয় কাপোৰযোৰ ব্ৰাইডেল ছেট হয় এইযোৰ বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন আৰু মানে পিন্ধিবলৈ বহুত কমফৰ্টেবল হয় কাপোৰযোৰ আৰু এইকেইটা হৈছে ছাইড পটিকেইটা গল্ডেন প্লাছ ৰেড আছে মিনা খুব ধুনীয়া হয় কাপোৰযোৰ দেখিছে আৰু এইখন হৈছে মেখেলাখনৰো বহুত ওপৰলৈকে ফুল আছে এইখিনি দেখিছে কিমানখিনি ওপৰলৈকে কাম কৰা আছে পুৰা গুণা ৱৰ্ক কৰা আছে মানে কইনা পিন্ধিবৰ কাৰণে বহুত ধুনীয়া কাপোৰ এযোৰ আৰু মানে মিক্স পাটৰ হয় কাপোৰযোৰ বেছি বাজেটো নহয় দেখিছে কিমানখিনি ওপৰলৈকে ফুল আছে খুব ধুনীয়া হয় কালাৰ কম্বিনেশ্যন প্লাছ ডিজাইনটো বহুত ধুনীয়া হয় বেডশ্বীট ডিজাইন বুলি কোৱা হয় এইটো এইযোৰ মিক্স পাটৰে যোৰা হয় আৰু এইযোৰ কণ্ট্ৰাষ্টত আছে ইয়াৰ মেখেলাখন ব্লেক আৰু ইয়াৰ ব্লাউজটো ব্লেক হয় আৰু চাদৰখন ক্ৰীম কালাৰত আছে চাদৰখন গোটেই গাত হেভি ৱৰ্ক কৰা আছে আৰু চাদৰখনৰ ফুলৰ কালাৰ কম্বিনেশ্যনটো হৈছে গল্ডেন আৰু ব্লেকত আছে দেখিব পাইছে আপোনালোকে আৰু এইখন হৈছে চাদৰখন গোটেই গাতে ৱৰ্ক কৰা আছে খুব ধুনীয়া আৰু ইয়াতে কিন্তু ছাইড পাৰি নাথাকে এটা ফিক্স পাৰি হয় আৰু এইখন হৈছে মেখেলাখন ব্লেকত আছে ব্লেকত হোৱাইট আৰু গোল্ডেন মানে কালাৰ কম্বিনেশ্যন কৰা হৈছে এখন মেখেলাখন দেখিছে ভালেখিনি ওপৰলৈকে ফুল দিয়া আছে মেখেলাখনতো আৰু ইয়াৰ ব্লাউজ পিচটো হেভি হ'ব ব্লাউজ পিচটো মই দেখাইছোঁ এইটো হৈছে ব্লাউজ পিচটো মিক্স পাটৰ এইকেইযোৰ কাপোৰ পিন্ধিবলৈ বহুত আৰাম হয় মানে বহুত সফ্ট হয় কাপোৰকেইযোৰ আৰু বাজেটটো বহুত কম এগেইন এইযোৰ মিক্স পাটৰ ব্ৰাইডেল মেইন ছেট হয় আৰু এই কাপোৰকেইযোৰ মোৰ বহুত ধুনীয়া লাগে আপোনালোকে চোৱাৰ পিছত আপোনালোকৰ নিশ্চয় ভাল লাগিব কাপোৰকেইযোৰ আৰু ইয়াৰ লগত এখন ৰিহাও আছে আৰু ইয়াৰ ব্লাউজ পিচটো হেভি হয় আৰু ইয়াৰ কালাৰটো প্ৰপাৰ হোৱাইট নহয় ইয়াত অফ হোৱাইটত কৰা হৈছে কামখিনি গল্ডেন আৰু ৰেড মিনা দি কিনে আৰু এনেকৈ গোটেই গাতে মগৰ ডিজাইন কৰা আছে আৰু এনেকৈ গেৰু ডিজাইনত ৰখা হৈছে বেডশ্বীট ডিজাইন বুলি কোৱা হয় এইটো মিক্স পাটৰ হয় এইখন মই চাদৰখন দেখাইছোঁ চাওক কিমান ধুনীয়া হয় গোটেই গাতে ৱৰ্কটো আৰু মানে ব্ৰাইডেলসকলৰ এটা বস্তু দেখা যায় যে মেইন ছেটযোৰ পিছত বেছি পিন্ধা নহয় গতিকে পিউৰ পাট লোৱাতকৈ যদি মিক্স পাটত লোৱা যায় তেতিয়া মানে বাজেট ভালেখিনি ৰাহি হয় আৰু সেই ৰাহি হোৱা বাজেটেৰে বেলেগ এযোৰ কাপোৰ ল'ব পাৰি তো কইনাসকলৰ কাৰণে এটা খুব ধুনীয়া অপশ্যন আছে ন মিক্স পাট ল'লে
এখন হৈছে মেখেলাখন আৰু মেখেলাখনৰ বহুত ওপৰলৈকে ফুল আছে দেখিছে আপোনালোকে এইখিনি তলৰখিনি তাৰপিছত দুটা লাইন মগৰ ডিজাইন কৰা আছে তাৰপিছত ওপৰত আকৌ গেৰ ডিজাইন কৰা আছে বহুতখিনি ওপৰলৈকে আছে মানে আঁঠুলৈকে ফুল আছে তাৰপিছত এইটো হৈছে ব্লাউজ পিচটো হেভি হয় এতিয়া ৰিহাখন দেখাইছোঁ মই আপোনালোকক চাওক এইখন হৈছে ৰিহাখন এখন ৰিহাৰ আচলত ফুল আছে এনেকৈ মগৰ ডিজাইনত ফুল দিয়া আছে আৰু এইটো ব্লাউজ পিচটো হেভি হয় গোটেই গাতে ৱৰ্ক কৰা আছে ব্লাউজ পিচটোৰ এইকেইটা হৈছে সাইড পটিকেইটা এগেইন এযোৰ মিক্স পাটৰ খুব ধুনীয়া ৰাণী পিংকত ব্ৰাইডেল সেট হয় বেডশিট ডিজাইনতে আছে আৰু ইয়াত খুব ধুনীয়া গুণা ৱৰ্ক কৰা আছে গুণাৰ লগতে ডাৰ্ক গ্ৰীণ আৰু পাৰ্পলৰে মিনা কৰা আছে এখন চাদৰখনত দেখিছে গছ বুটা আছে ধুনীয়াকৈ আৰু লগতে গেৰ ডিজাইনো কৰা হৈছে এনেকৈ গোটেই চাদৰখনতে কাম কৰা হৈছে আৰু ইয়াৰ লগত সাইড পটিও আছে আৰু মানে ব্ৰাইডেল সকলৰ কাৰণে খুব ধুনীয়া এটা জোৰা মানে ৰিসেপশ্যনত পিন্ধিবৰ কাৰণে সেকেন্ড জোৰা হিচাপত পিন্ধিব পাৰে আৰু এজ এ ব্ৰাইডেল খুব ধুনীয়া লাগিব কালাৰটো বহুত সুইট হয় এইখন চাদৰখন এখন মেখেলাখন দেখিছে মেখেলাখনৰ বহুতখিনি ওপৰলৈকে ফুল আছে আৰু ইয়াৰ ব্লাউজ পিচটো হেভিয়ে হয় সাইডত এটা পটি থাকিব আৰু গোটেই গাতে সৰু সৰু বুটা থাকিব মই ব্লাউজ পিচটো দেখাই আছো আপোনালোকক এতিয়া এইটো হৈছে ব্লাউজ পিচটো গাত সৰু সৰুকৈ বুটা আছে আৰু হাতত এইটো পটি থাকিব নেক্সট এযোৰ হৈছে পিয়ৰ পাট জোৰা খুব ধুনীয়া হয় ইয়াতে গুণা ৱৰ্ক কৰা আছে আৰু ইয়াতে ৰয়েল ব্লু আৰু পিংকেৰে মিনা কৰা হৈছে এখন চাদৰখন দেখাইছো চাদৰখন চাওক খুব ধুনীয়া হয় কালাৰ কম্বিনেশ্যন খুব ধুনীয়া লাগিছে ব্ৰাইডেলৰ কাৰণে স্পেশালি বহুত ধুনীয়া কাপোৰযোৰ ফুলৰ ৱৰ্কখিনি চাওক ইমান ধুনীয়াকৈ কৰা হৈছে কতো মানে সূতা উঠি থকা নাই বহুত ধুনীয়া হয় এখন চাদৰখন দেখাই আছো মই আৰু এইখন হৈছে মেখেলাখনতো সেম তেনেকৈ বহুতখিনি ওপৰলৈকে ফুল আছে এখন মেখেলাখনৰ তলৰখিনি দেখিছে কামখিনি বহুত ধুনীয়াকৈ মানে একদম ডিসিপ্লিন কৰা আছে আৰু এইটো বেক সাইডটো আৰু এটা আছে সাইড পটিকেইটা এইযোৰ ব্ৰাইডেলে পিন্ধিলে বহুত মৰম লাগিব কাপোৰটো অকনমান ইউনিক ডিজাইন হয় মানে ফুলৰ ডিজাইনখিনি অকনমান ইউনিক আছে তো ব্ৰাইডেলৰ কাৰণে বহুত ধুনীয়া জোৰা হয় এইটো এটা এইটা সাইড পটি হয় আৰু ব্লাউজ পিচটো সিম্পল হয় ইয়াৰে হাতত পটি থাকিব এইটো হৈছে ব্লাউজ পিচটো এইটো এটা পিয়ৰ পাটৰে জোৰা হয় এইটো খুব ধুনীয়া হয় আৰু গোটেই কিজোৰ কাপোৰে গুণা ৱৰ্কতে আছে আজি আৰু এইযোৰ গুণা ৱৰ্কে হয় আৰু ইয়াৰ মিনাটো দেখিছে ডাৰ্ক ব্লু আৰু গ্ৰীনেৰে কৰা আছে খুব ধুনীয়াকৈ ফুটি উঠিছে কালাৰ কম্বিনেশ্যনটো আৰু চাদৰখনতো বহুত হেভি ৱৰ্ক কৰা আছে এইকেইযোৰ মেইনলি ব্ৰাইডেল সেটে হয় ব্ৰাইডেলৰ কাৰণে পাৰফেক্ট হয় আৰু কালাৰ কক ডিজাইন কক বহুত ধুনীয়া হয় আৰু গোটেই চাদৰখনতে এনেকৈ মগৰ টাইপৰ ডিজাইন কৰা আছে এখন হৈছে চাদৰখন গোটেই গাটোৱে এনেকৈ কাম কৰা আছে চাদৰত সাইড পটি থাকিব ইয়াৰ লগত এইটো হট পিংকটো হয় কালাৰটো ইয়াৰ মিনাখিনি খুব ধুনীয়াকৈ মানে উজলিছে চাওকচোন এইটো বেক সাইডটো আৰু এইকেইটা সাইড পটি এইখন হৈছে মেখেলাখন তেনেকৈ ওপৰলৈকে ফুল আছে এইখিনি তলৰখিনি হয় আৰু এইখিনি ওপৰখিনি আঁঠুলৈকে ফুল আছে এইটো বেক সাইডটো আৰু ইয়াৰে ব্লাউজ পিচ সিম্পল থাকিব এইটো এটা হৈছে মিক্স পাট জোৰা আৰু ইয়াৰ কালাৰটো একেবাৰে সুইট হয় পেৰট কালাৰ হয় আৰু মানে অকনমান কন্ট্ৰাষ্ট টাইপৰ আছে আচল দুটা অকনমান ডাৰ্ক পেৰট হয় আৰু মানে বডি যেটো আছে বডি কালাৰটো একেবাৰে লাইট হয় আৰু পেৰট কালাৰতকেও লাইট বুলি যেটো ক'ব পাৰি আৰু হেতু হয় বডিটো তেনেকৈ মিনা ৱৰ্ক কৰা আছে আৰু এইটো সিলভাৰ গুণাৰে কাম কৰা আছে এইটো সিলভাৰ গুণা হয় সিলভাৰৰ মাজত মানে এনেকৈ মিনা কৰা আছে ব্লু আৰু ৰেডেৰে
খুব ধুনীয়া হয় কালাৰটো আৰু ইয়াৰ এইকেইটা হৈছে সাইড পটিকেইটাও সেম সিলভাৰ গুণাৰে কাম কৰা আছে মানে ইয়াৰে আঁচলটো আৰু ব্লাউজ আৰু মেখেলা একে কালাৰ হয় আৰু বাকি চাদৰখনৰ বডিটো একে কালাৰ হয় মানে কন্ট্ৰাষ্টত অকণমান বেলেগকৈ ডিজাইন কৰা আছে এইখন মেখেলাৰ তলৰখিনি এইখিনি সিলভাৰ গুণাৰে ৱাৰ্ক কৰা আছে দেখিছে এনেকৈ ওপৰত মানে আৰু এইটো হৈছে ব্লাউজ পিচটো অকণমান ডাৰ্ক কালাৰত আছে ক'লোৱে মই এইটো ব্লাউজ পিচটো গোটেই গাতে ৱাৰ্ক কৰা আছে ব্লাউজ পিচটো হেভি হয় এগেইন এইটো এটা পিউৰ পাটৰ খুব ধুনীয়া জোৰা হয় আৰু এইটো কালাৰটো মুগা কালাৰ হয় মেবি আপোনালোকে কেমেৰাত অকণমান সিলভাৰ টাইপ দেখিছে বাট ইয়াৰ কালাৰটো মুগা হয় আৰু ইয়াত গুণাৰ মাজত ব্লু আৰু ৰেডেৰে মিনা কৰা হৈছে যথেষ্ট ধুনীয়া কাপোৰ হয় এইযোৰ ব্ৰাইডেলৰ কাৰণে পিউৰ পাটত বনোৱা হৈছে আৰু এইখন চাদৰখন মই দেখাই আছোঁ আপোনালোকক এতিয়া খুব ধুনীয়াকৈ মগৰ ডিজাইনত কৰা হৈছে গোটেই গাত হেভি ৱাৰ্ক আছে সাইড পটি থাকিব ইয়াৰ লগত এইখন চাদৰখন মই আপোনালোকক দেখাই আছোঁ এতিয়া এইখিনি চাদৰ আঁচলটো আৰু এইটো ৰেড ব্লু আৰু মানে গোল্ডেন কালাৰৰ মাজত এনেকৈ কম্বিনেশ্যনত বনোৱা হৈছে কিমান ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকে দেখিব পাৰিছে এইটো আঁচলটো এইকেইটা হৈছে সাইড পটিকেইটা এইটো আঁচলটো দেখিলে এতিয়া মই আপোনালোকক মেখেলাখন দেখাম এইখন হৈছে মেখেলাখনো সেম তেনেকুৱাই বহুত ওপৰলৈকে ফুল আছে গোটেই কাপোৰ কেইযোৰতে আৰু ইয়াৰে ব্লাউজ পিচটো নৰ্মেল হয় এইটো ব্লাউজ পিচ দেখিছে এটা পটি থাকিব হাতত আৰু এইকেইযোৰ হৈছে হেণ্ডমেড মিক্স টছ ইয়াৰে কালাৰ কেইটা দেখিছে আৰু এইটো হৈছে ফুলৰ ডিজাইনটো এনেকৈ গছ বুটা আছে ডাঙৰকৈ হেণ্ডমেড হয় বহুত ধুনীয়া হয় কাপোৰ কেইযোৰ আৰু ইয়াৰে ব্লাউজ পিচটো চিম্পল হয় নৰ্মেল এটা পটি থাকিব হাতত এই তিনিটা কালাৰত আছে আৰু এইকেইযোৰ হৈছে কেঁচা পাটৰ গাড়ী দিয়া জোৰা হয় এইকেইটা কালাৰ আছে এইকেইযোৰ কাপোৰ খুব ধুনীয়া হয় মানে এনে মন্দিৰত হওক বা গৰমত হওক পিন্ধিবৰ কাৰণে বহুত ধুনীয়া হয় মই দেখাই আছোঁ চাব কাপোৰযোৰ এইখন হৈছে চাদৰখন গোটেই গাতে এনেকৈ গছ বুটা দিয়া আছে হোৱাইটত আছে এইখন চাদৰখন এইটো চাদৰৰ আঁচলটো হয় গোটেই গাটোতে এনেকৈ ৱাৰ্ক কৰা আছে গছ বুটা দিয়ে এইকেইটা সাইড পটিকেইটা এইকেইটা সাইড পটি আৰু এইখন হৈছে মেখেলাৰ তলৰখিনি এইখিনি আৰু এনেকৈ 4-5 লাইনমান আছে অলপ ওপৰলৈকে 3 লাইন আছে এইখিনি আছিলে আজিৰ কালেকশ্যনখিনি যিখিনি মই আপোনালোকক দেখাম বুলি কৈছিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে আৰু কোনটো ডিজাইন চবতকৈ বেছি ভাল লাগিছে কমেণ্ট কৰিব কিন্তু এতিয়া যিহেতু লকডাউন চলি আছে বাহিৰত যাব মানে গতিকে এতিয়া ভাবিছোঁ ঘৰতে খুব ধুনীয়া কিবা কিবি ভিডিঅ' বনাম বুলি গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ আকৌ নতুন ভিডিঅ'বিলাকৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল ব্লগ আশাৰে আজিলৈকে বাই বাই টেক কেয়াৰ